Hello guys, welcome to my YouTube channel. আপোনালোকৰ host Audos মই লৰিছ. Actually এটা বিহু বতৰ, বিহু মানে মাঘ বিহু বতৰ, মাঘ মানে ভোগালী আৰু ভোগালী মানে বম খানা। আৰু এই বম খানা খোৱা বিহুটোত যে বম মেজিটো বনায়, এই মেজিটো বনাবলৈ খৰিবিলাক কি নিয়ম কৰি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ নিয়া হয়, এই সকলোবিলাক আজি আপোনালোকক দেখাম। তেতিয়ালৈকে চাই থাকক লৰিছ ব্লগ। Hi guys, ফাইনেলি আহি পালোঁ ৰহমৰীয়া গাঁও ডিব্ৰুগড় জিলা। ইয়াতে আপোনালোকৰ মাঘ বিহু উপলক্ষে যিটো নিয়ম কৰা হয় সেই নিয়মটো ইয়াতে কৰা হয়। আপোনালোকে দেখিব পাৰিছে মোৰ পিছফালে পূৰা খৰি ভাৰ আছে, এইবিলাক দেখিব পাৰিছে। এই বম বম মস্ত মস্ত খৰিবিলাকেই আপোনালোকৰ মেজি বনাবৰ কাৰণে লৈ যোৱা হয়। আৰু পিছফালে দেখিছে যিমানবিলাক মানুহ আছে সকলো গাঁৱৰ ৰাইজ ওলাই আহিছে, ওলাই আহি য'ত মেজিটো বনাব তালৈ খৰিবিলাক ডেকা ল'ৰাসকলে লৈ যাব। এতিয়া বিহু কৰিব। এয়া হৈছে আমাৰ অসমীয়া সংস্কৃতি মাঘ বিহু। এতিয়া খৰি নিয়া আগত এনেকৈ বিহু কৰা হয়। বিহু কৰি মেলিয়ে খৰিবিলাক য'ত বম মেজিটো বনোৱা হয় তালৈ নিয়া হয়। ইয়াত চাওক এতিয়া পূৰা বিহু চলি আছে, পূৰা ফাটাফাটি বিহু। আমি এতিয়া স্থানীয় ব্যক্তি এজনৰ পৰা জানিব বিচাৰিম এই পৰম্পৰা কিমান দিনৰ পৰা চলি আহিছে। আজি কথাই অৱশ্যে নহয়, এইটো আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰা আমি ভোগালী উৎসৱটো এইদৰেই পালন কৰোঁ। আমাৰ আগে এইটো জংঘল আছিলে, আজি ব্ৰহ্মপুত্ৰ নদীত পৰিণত হ'ল। এই জংঘলৰ পৰা খৰি আনি আমি সকলো যুৱক লগ লাগি এখন পথাৰত ৰাখোঁগৈ, আৰু পথাৰত ৰাখি সেই খৰিয়ে আমি মেজি বনাওঁ। আৰু মেজি বনাই সেই মেজি জ্বলাই আমি এই ধৰণেই আমি আমাৰ পৰম্পৰাটো আমি ৰক্ষা কৰি আছোঁ। এনেকৈ খৰিবিলাক নিয়া হয় বম মেজি বনাবলৈ। এয়াই হৈছে আমাৰ পৰম্পৰা, এয়াই হৈছে আমাৰ সংস্কৃতি, এয়াই হৈছে আমাৰ মাঘৰ বিহু। ফাইনেলি খৰিবিলাক থোৱা হ'ল আৰু সেইবিলাক দেখিছে দূৰত বম পাহাৰৰ নিচিনা খৰিবিলাক থৈ দিছে। ইয়াতে মেজিটো বনোৱা হ'ব। এতিয়া গভীৰ আলোচনা চলি আছে, কি মাংস খাব, পাঠাৰ মাংস খাবনে, হাঁহৰ খাবনে, লোকেল খাবনে, ব্ৰইলাৰ খাব। গভীৰ আলোচনা চলি আছে। এই আলোচনা পৰ্ব চলি থাকক, যি খাই থাকক, আমিও আহিম খাবলৈ, আপোনালোককো লৈ আহিম। এতিয়া চাই থাকক লৰিছ ব্লগ। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।